ইমানতে মই এই সেকেন্ড এজেন্ডা ইন্ট্রোডাকশন অফ গেস্ট ইমানতে মই of the meeting. Ini tum, tapi posisi non ini tahu nak, so pertama ini tum tu itu macam bang hin, pen pertama pun tu nak itu. Adovan, asal long ini selengkap ini kan suri ini dah. Assam darshan pen, nakip people, bakajan LA, 21 nong borjan mondal committee সভাপতি দিছো স্যার লগতে উপস্থিত আমাৰ অসম দৰ্শনৰ যিটো স্কিম যিটো ৰিলিজিয়াছ প্লেচ তাত ৰিন'ভেশ্যন আৰু বিউটিফিকেশ্যন তাৰ কাৰণে অসম চৰকাৰে এটা স্কিম আৰম্ভ কৰিছিলে আৰু এইবাৰ মোৰ সমষ্টিত 200 ৰিলিজিয়াছ প্লেচ লখিমন মন্দিৰ আৰলং চহু ৰংখেৰ তাৰপিছতে আপোনাৰ বেলেগ বেলেগ মন্দিৰ নামঘৰ চাৰ্চ এইবিলাকত পাইছে 200 আৰু তাৰে আমি 1.5 লাখ টকা ফাৰ্ষ্ট ফেজ পইচা এৰিছোঁ আৰু যেতিয়া কাম আৰম্ভ হ'ব কাম ভালকৈ কৰিলে আৰু 1.5 লাখ টকা দুটা ফেজত দিব তো বাই অক্টোবৰ এইটো ফেজত মই কাম শেষ কৰি দিব দিছোঁ তাৰপিছতে ছেকেণ্ড ফেজটো পাব আৰু মই তাতে আজি মৎস্য কিলিঙৰ যিটো লখিমন মন্দিৰ পবিত্ৰ মন্দিৰৰ আজি ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিলোঁ মন্দিৰৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগত তেখেতসকলে বাউণ্ডেৰী ৱাল বনাম বুলি কৈছে যোনে যেনেকৈ বনায় তোনে টিন লগাব পাৰে কৰে টিং লগাব পাৰে এটা বেলেগ ৰুম আৰু এক্সটেণ্ড কৰিম ক'লে সেইটোও পাৰে যেনেকুৱাভাৱে মন্দিৰটো ধুনীয়া দেখিবলৈ আৰু প্ৰটেকশ্যন কৰি ৰাখিবলৈ কাৰণে বা নামঘৰটো বা চাৰ্চটো তেনেকুৱা স্কিমবিলাক নিজে ল'ব আমি সেইটো প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ হাতত এৰি দিছোঁ তেখেতসকলে কি বনায় আমি খালি ফাণ্ডটো দিছোঁ আৰু এইটো ফাণ্ডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব মৰম কৰিছে আমাক 200টা দিছে 200টাৰ পৰা এতিয়া মই যিমান পাৰোঁ মই চেষ্টা কৰিম 200টো সম্ভৱ নহ'ব চাগে মানে 1 মাহমান লাগি যাব আৰু 1 মাহ ইয়াতে কৰি থাকিলে এছেম্বলিৰ কামো থাকে আমাৰ বেলেগ বেলেগ কামো কৰিব লাগে যিমান পাৰোঁ মই এইটো ট্ৰাই কৰিম আৰু লোকেল লিডাৰবিলাক আছে তেখেতসকলে কৰিব আৰু নকৰিলেও মই কৈছোঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেখেতসকলে ফাউণ্ডেশ্যন দি পেলাই আৰম্ভ কৰি দিয়ক আৰু বৰজান আণ্ডাৰত কিমানটা বৰজান আণ্ডাৰ আজি 1 2 3 4টা হৈ গ'ল বৰজানতে আজি আৰম্ভ কৰিছোঁ আৰু এতিয়া 2টা কৰিম 6টা হ'ব যিমান পাৰোঁ মই চেষ্টা কৰিম ঘূৰিবলৈ কাৰণে আৰু নাথাকা কিন্তু উপায় নাই একটাহে মানুহ MLA বাকী MSCবিলাকে কৰিব বা লোকেল কমিটিবিলাকে কৰিব আৰু যদি আমাৰ মানুহ কোনো নাযায় মই কৈছোঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক তেখেতসকলেই ফাউণ্ডেশ্যন দি দিয়ক কাৰণ এতিয়া আৰু চৰকাৰৰ বস্তু আহিছে এতিয়া ধৰ্মীয় অনুষ্ঠান প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক কৰিব দিছোঁ কামবিলাক আমাৰ বিজেপিৰ মানুহে এটাও ইয়াত হস্তক্ষেপ নকৰে চব মন্দিৰ কমিটিয়ে বনাব কাৰণ কেতিয়াবা বদনাম দি দিয়ে যে আমুকে খালে এইটো বদনাম হৈছে সেইকাৰণে আমি চব এই ৰিলিজিয়াছ প্লেচবিলাক নিজৰ কমিটিকে বনাব দিছোঁ মৎস্য কিলিং লখিমন adovan along pini Assam Sarkar pen nikan surihinira ingkora plipen ingkora pho labangso farman aphan dak adovan aphan kepacing thurja aphan Sarkar pen tangka lak isira chitim la fast face nang pipo pulo la pen check tan itu phanang PL la pen non account setameni itu proses bom lo la pentang la tangdat lo potemo Oktober acik lo melom aku lagi sirace tim aku nang palet hupo la sepinikan la so 2000 nikan surinira engkora plipen engkora pho la bangso apharman aphan la dagaduan aphan lak thom an atangka sarkar penang pilo la son thak thaksi kedam tang ahok lo jasmet pet langdam elo plote non bangso sarkar kecari mate MLA ake hai non
Deputy Speaker Dr.numol momin akehai kecaripon lapen Assam Chief Minister Himanta Biswa Sarma kecaripon asorkar hut pensir ladak adovan sitame isi hini leson kaching thur awar sahitame longpon jasmet pe langdam lo pote kedam tang sonwal kecaria hut sitame dak Assam darshan aphan ningkan suri krisir kebra ingkoi krisir keb ingkoi laso farman sitame lak kepan atangka nang pilo lapen laso pen ako puthot ningkan suri hinira kriner kep krisir kep labangso farman sitame United Fund pen lak hinira chitim an atangka bangso ice cream nang pele labangke nitum dak boundary wala phansi nitum claim pon longlo lasi sarkar nang kang hon ason thot se nilitum sitame sarkar aphan ako inghon thunang ko lasi komar ma nang ke kang hon hala phansi nitum tang hon lo lasi pini alang tum phan Assam government phan suri kachuru lapen ke Chief Minister Himanta Biswa Sarma phan tame churu pon lo pini dak nitum moisukiling adovan pen lapen ladak 108 Haroi sira nerkep laso borja bokajan LA MLA mate Deputy Speaker momin sar aphan sitame suri akadom pajirlo lapen alang litum aphan ansuse kecaripon kecalompon kemije aphan arnam hempulu lokhimon ahirjime hangpidun pensini tum dak doan ahin pentame alang litum phan hirjume pajirdon lo Aduh kabe apanta tulis sudah kadam lang pajiri kadam আজি ভাল দিন মই দাদাও কৈছে যে লখিমন লখিমন মন্দিৰ ইয়াতে আমাৰ মৈচকিলি আগতেও আহিছে আমি ইফালে চাহ খাই গৈছে তলত বনাব যাওঁ ইফালেও একবাৰ আহিছে বাউণ্ডেৰী ৱাল এবাৰ কমিউনিটিও আকৌ এবাৰ বাউণ্ডেৰী লাহে কৰি ধুনীয়া হৈ গৈ আছে জিলিকি গৈছে এতিয়া আৰু খুব ভাল লাগে আপোনালোকৰ প্ৰগ্ৰাম হ'লে বহুত লাইন মানুহ ড্ৰেছ কৰি ডিচিপ্লিন নাই সেইটো মই চাবলৈ পাই আৰু আমিও চেষ্টা কৰিছে যিমান পাৰে এতিয়া দুৰ্গা মন্দিৰ একটা ইটো চাইডত গৈ পেলাই কৰি আহিলোঁ এতিয়া এইটো আৰু আগত ডিলাইট একদম নামঘৰ একটা মন্দিৰ এতিয়া আকৌ লখিমন নিচিনা ক'ত আছে আৰলচু এইবিলাক কৰি গৈ থাকিব মন্দিৰ 200 এইবাৰ দিছে মোৰ দাদাবিলাকো আছিলে ইমান চেক দিয়া হ'ব 200 মন্দিৰ নামঘৰ টেম্পুল চবৰ পৰা গৈছে লখিমন আৰলচু সব গৈছে 200 প্লাছ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী 400 প্লাছ এইটো হলটোত বুকায়ান যিটো হলটোত জাগাই নোহোৱা হৈছে ইমান ধুনীয়া হৈছে প্ৰগ্ৰামটো সব ডিচিপ্লিন হৈ আৰু এইটো চিফ মিনিষ্টাৰক ধন্যবাদ দিব লাগে 2016 আমি গভৰ্ণমেণ্ট অহাৰ পিছতে 2018ৰ বাজেটত যিমান ৰিলিজিয়াছ প্লেচ আছে অসমত এইটো ভাল কৰিবলৈ কাৰণে অসম দৰ্শন বুলি একটা প্ৰথম স্কিম লৈছে আৰু আমি বহুত লাকি প্ৰথমবাৰতে আমি ইয়াতে 46টা পাইছে মই 56টা দিছিলে 10টা কাটি পেলাই 46 ৰিপৰ্ট কিমান পাইছে এইটো বছৰ 3টা হাওড়াঘাট 2টা বৈঠালাইছৰ কিমান পাইছে 1টা এটা লিষ্টে দিয়া নাই আৰু আমি দিয়াখিনি গোটেই পালে মানুহবিলাক একদম ধুনীয়া সেইকাৰণে মেকেজাং MLA দৰকাৰ নাই বুলি কৈছে শুই থকাবিলাকতো আমিতো শুবলৈ সময় নাপায় ইমান কষ্ট কৰিবলৈ এইটো হৈ ইয়াতে আহিলে আৰু ভাল কথা হৈছে যে আমি 46টা যে পাইছিলে তাতে কিছুমান 10 লাখ কিছুমান 30 লাখ কিছুমান তেনেকৈ 5 লাখ এনেকৈ আহিছে চবে পালে এইটোত আমাৰ মোটামুটি 4 কোটিমান টকা এইটো মন্দিৰৰ কাৰণে আহিছে আকৌ তাতকৈ ভাল আছিলে এইটো প্ৰথম স্কিমটোত 2 কিলোমিটাৰ ৰাস্তাও দিছিলে আটবাৰ 2 কিলোমিটাৰ সেইটো 68 crore পাইছে আমি টোটেল 72 crore আসাম কৰিছে আৰু আসামৰ ভিতৰত হাইয়েষ্ট সেকেন্ড মাজুলী
58 crore পাইছে মানে এইটো গম নাপালে কাৰ্বি আংলংটো বেলেগে দিয়া নাই সব কাৰ্বি আংলঙৰে বুলি আমাৰ তাতে দিলে সব আমাৰ লাভ হৈ যোনে কষ্ট কৰে হেমফুটো তাকে মৰম কৰে না কষ্ট নকৰা মানুহটো মৰম নকৰে সেইকাৰণে ফাৰ্ষ্ট টাইমটো মানে কোনেও গম নোপোৱাকৈ আমাৰ তাত লাভ হৈ গ'ল আমি এতিয়া স্কিম চব আহি গ'ল ৰাস্তাও ধুমধাম বনালোঁ আমি একদম 68 crore ৰাস্তা পাইছোঁ তো এইটো এটা ঈশ্বৰৰ আশীৰ্বাদ আপোনালোকে আশীৰ্বাদ কৰে বেলেগ বেলেগ